फैगौ लकसभा बिसायख'थिखौ नोजोर बोनानै राजखान्थियारि हानजाफोरा फोसावदिंनायखौ गोख्रोंनिफ्राय गोख्रों खालामदों आरो बिसायख'थि आय'गा जानो गोनां लकसभा बियाबनि खालारखौ फोसावनाय लोगो लोगोनो राजखान्थि हानजाफोरा इलेक्सन स्टेरिं कमिटिखौ दानानै लादों। बेबादिनो 18 मार्च समबारखालि उदालगुरि जिल्ला बिपिएफनि मावखुलियाव दरं उदालगुरि बियाबनि थाखाय स्टेरिं कमिटिखौ बिपिएफ हानजाया दानानै लायो। बे हाबाफारियाव बिपिएफनि गाहाय हाग्रामा महिलारि, बिपिएफनि गाहाय नेहाथारि मनेस्वर ब्रह्म, बारग' मन्त्रि रिहन दैमारि, दरं उदालगुरि बियाबनि बिपिएफनि बिजाथि दुर्गादास बर' आरो हानजानि माखासे गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव बिपिएफनि गाहाय हाग्रामा महिलारि बिथाङा बाहागो लानानै खौरां बिजोङाव ओरैबायदि बुङो। दरं उदालगुरि लोकसभार কাৰণে रिहन दैमारी ডাঙৰীয়া প্ৰেচিডেণ্ট হ'ল, চিফ কনভেনৰ জগদীশ চৰকাৰ হ'ল। ইয়াৰ পিছত আৰু 10জনীয়া এফালে 4জন ভাইচ চেয়াৰমেন আৰু কনভেনৰ হিচাপে 4জন 10জনীয়া আৰু ল'ম আমি 21জনীয়া হ'ব আমাৰ কমিটিটো। BTC বাহিৰত যিখিনি 5টা সমষ্টি আছে ইয়াৰ পৰাও আমি ইনক্লুড কৰি ল'ম। বাছ এতিয়া আপোনালোকে 3 নম্বৰ থাকিব বুলি কৈছে বিজেপিয়ে। এইটো ইলেকশ্যন সময়, প্ৰচাৰত চবেই এনেকুৱা ক'ব, কংগ্ৰেছেও ক'ব, বিজেপিও ক'ব, UDFও ক'ব, BPFও ক'ব, UPPও ক'ব, যিমান দল আছে চবেই নিজকে ভাল বুলি চবেই কৈ লয়, কিন্তু আমি কৈ নলওঁ। মুঠতে আমি 1 নম্বৰ পজিশ্যনত আছে এতিয়া। আৰু 3টা বাকী আছে না, বৰপেটা, গুৱাহাটী আৰু শোণিতপুৰ। তেজপুৰ নহয়, সেইদিনা মই তেজপুৰ বুলি কৈছে, শোণিতপুৰ। 3 দিন ভিতৰত পাই যাব আপোনালোক। দৰং ওদালগুৰিত 2 লাখ ডিফাৰেঞ্চত আমি জিকি আছো, কোকৰাঝাৰত 3 লাখ ডিফাৰেঞ্চত জিকি আছো আমি। কাৰ লগত এইটোতো ৰাইজে ক'ব, আমাৰ কথা নহয়, এইটো ৰাইজৰ কথা। ৰাইজৰ কথা লৈ পেলাই মই কৈছো। পাৱাৰ থাকা নাথাকা ইয়াৰ কথা নহয়, এতিয়া মানুহৰ যিটো আশা আকাংক্ষা সেইটো UPPলে দিব পৰা নাই, সেইকাৰণে এনেকুৱা চেঞ্জ হৈ আছে। যিটো চৰকাৰ চলি আছে BTCত, ইহঁতে পাব্লিকে যিটো বিচাৰিছে, বিভিন্ন জাতি জনগোষ্ঠীয়ে যিটো আশা কৰিছিল, এই আশাবিলাক মানে পূৰণ কৰিব পৰা নাই বা কামটো কৰি দিব পৰা নাই। এইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে BTC অঞ্চলৰ আমাৰ ফালে আহি আছে আৰু আশা কৰা নাযায়, আশা কৰাটো বাদে দিছে। বিভিন্ন জাতি জনগোষ্ঠীয়ে এই প্ৰমোদৰ পৰা কিবা এটা যে পাব, এইটো আশাটো বাদ দিছে। সেইকাৰণে এতিয়া চৰকাৰটো চেঞ্জ হ'ব লাগে BTCত। আৰু এইবাৰ দৰং ওদালগুৰি, কোকৰাঝাৰ লোকসভা, বৰপেটা লোকসভা, গুৱাহাটী লোকসভা আৰু শোণিতপুৰ লোকসভাত প্ৰাৰ্থী দিব লাগে বুলি ডিমাণ্ড দিয়াটো পাব্লিকহে কৈছে, ৰাইজে কৈছে, মইতো অকলে দিব নোৱাৰে। কথা সেইটোৱেই। কোকৰাঝাৰত UPPL হাৰিব, দৰং ওদালগুৰিত কংগ্ৰেছো নাযায়, BJPও নাযায়, BPF যাব 1 নম্বৰ। এতিয়া আমি এনাউন্স নকৰিম এনেকুৱা, UDFটো কৈ আছে ফুল্লি সমৰ্থন দিম, মানে এণ্টায়াৰ আছাম বুলি কোৱা নাই, UDFে এণ্টায়াৰ আছামৰ বুলি কোৱা নাই। দৰং ওদালগুৰিৰ ক্ষেত্ৰত আমাৰ দলগাঁও সমষ্টিৰ MLA পুৰা অপেনলি ছাপৰ্ট দিম বুলি কৈছে, সেইটো আমাৰ কাৰণে খুব ভাল, উইদাউট কণ্ডিশ্যন। আৰু ঠিক তেনেকুৱা আছে মেল, এইটো চব কোৱা নাযায় দে ক'ব। এইটো ইহঁতৰ দলৰ কথা, মই বেলেগ দলৰ এনেকুৱা কিবাটো মই সমালোচনা নকৰিম। কাৰ নিৰ্দেশত এই কেণ্ডিডেটটো দিছে দিয়া নাই সেইটো মই ক'বলৈ নাযাওঁ। কিয় লাগে হীৰা হ'ল GSP, সমৰ্থন দিলেতো ভাল, দিলে ভাল, দিলে ল'ব।